ইমান দীঘল এইবিলাক গোটেই অহা যোৱা কৰি আছে গাড়ী। এতিয়া আমি এইটো ঘুগুনি আৰু পাপৰ। নমস্কাৰ, মই দীপজ্যোতি বৰুৱা স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিলোঁ। আজি আপোনাৰ 2-3মাহমান ভিডিঅ' দিয়া নাই। এতিয়া বৰ্তমান মই এতিয়া ঘৰতে আছোঁ, ঘৰত নাই। এতিয়া মই এতিয়া গুৱাহাটীত আছোঁ, গুৱাহাটী মিৰ্জা বুলি কয়। তো আমি দুইজনে এতিয়া ফুৰিবলৈ গৈ আছোঁ। মোৰ লগৰ এজন আছে পংকজ নাথ, আৰু দুইজনে তাৰমানে বজাৰ কৰিব যাওঁ আজি। কাম ছুটি কৰি আহি এতিয়া দুইজন ওলাই গৈ আছোঁ। এতিয়া এই কাষতে আছে ৰেলৰ ষ্টেচন, মিৰ্জা ষ্টেচন। এইটো চাইডে এইফালে ট্ৰেইন ৰখাই থৈছে। তো আমাৰ পংকজ গৈ আছে আগত। তো আপোনালোকৰ এতিয়া বৰ্তমান সকলোৱে ভালে নহয়? বৰ্তমান মোৰ এতিয়া ভালেই। এইফালে ৰেলগাড়ী ৰখাই থৈছে। এতিয়া আমি পাৰ হৈ যাম, ইটো পাৰে পাৰ হৈ যাম। পংকজ কিবা এটা কওঁ। পংকজ নাথ গোলা গোলা নহয়, এতিয়া এইটো চাইডে বেলিটো আছে না, সেইটো কাৰণে উঠি দিয়ে আকৌ। ইয়াৰ পৰা উঠি পেলাই আকৌ দি দিয়ে এখন ট্ৰেইন উঠি যায়, উঠি যায়। এই নুঠো, এইটো ৰাস্তা বনাই আছে দেখিছে না? এইবিলাক ডাম্পাৰ আছে, এইবিলাক বনাই আছে বৰ্তমান। ট্ৰেইন ষ্টেচন হয়, এইবিলাক বনাই আছে, কাম লাগি আছে। গোটেই ডাম্পাৰ বান্ধি লাগি আছে কাম। এখন খোৱা পানী গাড়ী হয়, পাছফালে আছে। এতিয়া বৰ্তমান আমি খোজে খোজে গৈ আছোঁ। এইটো ৰাস্তা বনাই আছে নতুনকৈ। এয়াৰপৰ্টৰ ওচৰত এইফালে আছে, এয়াৰপৰ্টটোৰ ওচৰত আছে। এইফালে এখন এৰোপ্লেন আহিছে, আপোনাক জুম কৰি দেখুৱাম। এইখন সৰুকৈ আছে, জুম কৰি দেখুৱাইছোঁ আঁতৰ পৰা। আৰু এইবিলাক বনাই আছে। এইটো এটা ফেক্টৰী হয়, এইটো ফেক্টৰী হয় ট্ৰেইনৰ। এইবিলাক দেখিছে ন, এই চিৰিৰ তলত পাৰি দিয়ে যিবিলাক পকা, এইটো বনোৱা হয়। এইবোৰ পাথৰ পেলাই থৈছে ইয়াত, ডাঙৰ ডাঙৰ পাথৰ। আৰু এইটো জুম কৰি থৈ আছে, সেইটো কাৰণে ভাল অহা নাছিলে। আৰু এইবিলাক ইমান ডাঙৰ ৰাস্তা বনাই আছে। এইফালৰ পৰা গুৱাহাটীৰ পৰা আহে, গুৱাহাটী এইটো চাইডৰ গোৱালপাৰা যায়গৈ। আৰু ইয়াতে ওচৰতে এখন স্কুল নেকি, স্কুল হয়। ইমান ডাঙৰ নলা দেখিছেনে? এইটো প্ৰকাণ্ড নলা, পানী আছে নলাটো। চাইডে চাইডে ডাঙৰ ডাঙৰ পাথৰ দি দিছে, ইটা গুঠা নাই, ডাঙৰ ডাঙৰ পাথৰে গুঠিছে চব। ডাম্পাৰ গাড়ী ৰখাই থৈছে। এইফালে 407 গাড়ী ৰখাইছে। এইটো চাইডে পুল, পানী, বানপানী নহয়, এইটো পথাৰৰ পানী হয় এইবিলাক। আমাৰ ডিব্ৰুগড় চাইডৰ ফালে, আমাৰ গাঁৱৰ ফালে ট্ৰাক গাড়ী আজিকালি নেদেখাই গ'লোঁ, গাড়ী লুকাই গ'ল। যেনে তেনে আজিকালি দেখোঁ ডাম্পাৰ গাড়ী বহুত কম দেখিবলৈ পোৱা যায়। এতিয়া বৰ্তমান গৈ আছোঁ দুইজনে, আৰু 5-6 মিনিটমান লাগিব বজাৰ পাবলৈ। এইফালে ওচৰতে আছে, সন্মুখতে আম গছ, পাতে দেখিছোঁ। আম দেখাই নাই বৰ্তমান, আম থকা নে খালতি দুইজনে পাৰি। এইফালে ভাইটি এজনে চাইকেল চলাই গৈ আছে। এইফালে এখন JCB কাম লাগি আছে আগত। এইবিলাক দেখিছে নহয়, গোটেইবিলাক পেলাই থৈছে, ৰাস্তা বনাই থৈছে, বনাবৰ কাৰণে পেলাই থৈছে। ৰেল লাইন বনিব চাগে। এইখন ট্ৰেইন ৰেলগাড়ী আহি আছে, দেখিছেনে? এখন তত সন্মানী আহি আছে, মাল অনা গাড়ী হয়। ইমান দীঘল গাড়ীখন আহি আছে। এতিয়া এখন JCB কাম লাগি আছে, ৰেলগাড়ী। কাম লাগি আছে, ইমান দীঘল ৰেলগাড়ী।
গৈ গৈ শেষে হোৱা নাই, ইমানেই দীঘল ৰেলগাড়ী হয়। ৰেলগাড়ী বাপৰে বহুত দীঘল গাড়ী হয় এখন, মাল অনা গাড়ী হয় এখন। এতিয়া আমি পাবলৈ হৈছে মেইন ৰাস্তা। আমি ভিতৰেদি আহিলোঁ। এখন আহি আছে এই শেষ মুহূৰ্ত দবা কিবা সৰু ৰখাই থৈছে এইটো চাইডে এটা বনাব ৰেল লাইন। সেইবিলাক দেখিছেনে আগত গাড়ী ৰখাই থৈছে। এইবোৰ নাৰিকল লাগি আছে দেখিছেনে, গাড়ীৰ গোটেই জাম লাগি আছে আৰু আহি আছে এইফালে ডাম্পাৰ গাড়ীবিলাক আহিছে। সেইবিলাক গোটেই অহা যোৱা কৰি আছে গাড়ী। এতিয়া আমি এইটো চাইডে নাযাওঁ, এইফালে সোঁ চাইডে যামগৈ। সেইফালে বজাৰখন আছে, এইফালে মাংস কাটি আছে। অটো ৰিক্সা গাড়ী গৈ আছে। এশত যদি যাব পাৰ এনেকুৱা যাব আকৌ। গাড়ী গৈ আছে, আহি আছে, গৈ আছে, আহি আছে। কি মাছ ল তাকে চাইছোঁ। গৰৈ ল'বি নেকি? গৰৈ মাছ ল'বি, গৰৈ কচুৰ লগত মজা লাগিব। চন্দা মাছ ল'লোঁ। চন্দা মাছ ল'লোঁ শেষত। চন্দা কাটি আছে এতিয়া বৰ্তমান। ৰুমত নি পেলাই খাম দুইজনে। 8 কেজি 600 গ্ৰাম আছে মাছ। এতিয়া মচুৰখিনি খাম এটা, এই ঘুগুনি আৰু পাপৰ কংগ্ৰেছ চলিছে খাবলৈ। বজাৰ কৰি অৱশেষত কোম্পানী পালোহি, ঘৰ পালোহি। এতিয়া তাৰমানে এই লাইটৰ পোহৰতে এতিয়া লাষ্ট ভিডিঅ'টো সমাপ্ত ভিডিঅ'টো বনাইছোঁ আৰু বিশেষ সিমান দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে চাব আৰু নতুন যিবিলাকে চাই বন্ধুসকলে ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো, যাতে মই ভিডিঅ' দিলে নতুন পায় আপোনালোকে। আৰু বাই বাই, জয় অসম, সকলোৱে মৰম থাকিল।